বিহু নহয় আমাৰ নাইপিয়াই বোধহয় শুয়ে আছে ইটাক লগি বিহু বুলি অলপ সোনকালে উঠিব লাগে নাই এই নাইপিয়াটো ইটাও শুয়ে আছে চাগে ইটাও উঠিবাৰে হোৱা নাই দেতা মই উঠিলো নাইপিয়া উঠিলি আজি ইমান দেৰিকে উঠিছ হা বিহু বুলি সোনকালে উঠিব লাগে বুলি নাজানা নেকি হা হে ৰাতি টোপনি ক্ষতি কৰিছিলো যে সেইকাৰণে দেৰিকে উঠিছো পিছে তই আজি হুঁচৰি গাবলৈ যাবিনে তোৰ লগৰবোৰে যাব নহয় হে হুঁচৰি গাবলেতো যাবই লাগিব হুঁচৰি নাগালে আমি খানা কেনেকৈ খাম আমি হুঁচৰি মাগিম আজি মোৰ লগৰবোৰেও কৈছে মাগিম বুলি হয় নেকি বল বল তোৰ কাৰণে এযোৰ ধুনীয়া ড্ৰেছ আনি থৈছো সেইযোৰকে যাবি কেনে পিন্ধি কেনে বল বল ৱাও দেতা তুমি মোৰ কাৰণে নতুন বিহু ড্ৰেছ আনিছা বলাচোন বলা চাওঁগে পাপা ইফালে আহাচোন মোক চোৱা ঐ কি হলই বটুৱা হা ৱাও তই দেখোন একদম বিহু নাচিবলৈ ওলাইছ হা দেতা বিহু নাচিবলৈ মই যাব ওলাইছো মই যাওঁ দেই আমাৰ ঘৰতো মাগিম পিছে কাৰ লগত নাচিবি হা কাৰ লগত নাচিবি ইফালে নাইপিয়া ধুবৰি আছে আৰু দুজনীমান লগৰ ছোৱালী আছে সেইকেইজনে মাগিম আমি হে হয় নেকি যা বটুৱা একদম ঠিকছে পইচা ইনকাম কৰিবি দেই আজি যাতে ঘৰলৈ মাংস 10 কেজি মান আহে দেতা পগলা হৈছে নেকি সেই বিহুৰ পইচা দি 10 কেজি মাংস নহয় এপাত চেণ্ডেলে নাহিব কি জান যাওঁ দেই মই হয় বটুৱা চাবি কিন্তু ঘৰলৈ যদি 10 কেজি মাংস আনিব নোৱাৰ তো কিন্তু আজি একদম হালুৱা লাঠি দি কবে কেনে ৰঙা কৰি থম গম পাইছ হয় ল'ৰা কেনেকুৱা লাগিছে তোক হা ইমান ধুনীয়া ড্ৰেছ দেখিছ এইযোৰ ড্ৰেছযোৰ ভাল লাগিছে একদম মুঠা যে একদম পুৰা মিলিছে ইতা মাগিব যাব লাগে আৰু যা পিছে ৰাতি নকৰিবি দেই দিনতে আহিবি ঘৰত হ'ব দে ৰাতি নকৰো আমি দিনতে মাগি কেনে আহিম দেতা যাওঁ দেই ৰত্নেশ্বৰ দা নালিয়া আহিলি ইয়াতে বহ হে বহিম বাৰু পিছে আপোনালোকৰ ল'ৰা গলে নেকি বিহু মাগিবলে গল এইমাত্ৰ গল বিহু মাগিবলে তাৰ লগৰ বিলাকৰ লগত মানে বিহু মাগি কেনে পইচা তুলিব ল'ৰা ছোৱালী কেইটা নালিয়া তই বহ মই তোৰ কাৰণে চাহ লৈ আহো আমাৰ এখেতনীয়ে পিঠা বনাইছে নহয় তাকে দি চাহ খাবি তই ইয়াতে বহ মই লৈ আহো যাওক বিহুৰ দিনত একদম চাহে পিঠায়ে মাৰি দেও খচকে খাই দেও আমি যে তিতা পৰা ৰখি আছো আহাই নাই দেখোন ঢুলীয়া কেইটা আমাক ইমান হাজি কাচি ওলাব দিলে ইটা ঢুলীয়া কেইটা অহাই নাই আমি কেতিয়া বিহু মাগিবলৈ যাম আমি ছোৱালী মানুহ হৈয়ে ইমান সোনকালে ওলালো সিহঁতে ইমান মেকআপ কৰিছে নে ইটাক লগি যে তেহেঁতৰ ওলাই হোৱা নাই আহিছো ইমান হাহাকাৰ নকৰিবি বল ইটা এঘৰৰ পৰা আৰম্ভ কৰো তহঁতে ইমান দেৰি কৰিছ নে তহঁতে মুখত কি 1 কেজি পাউডাৰ ঘঁহিছ নেকি ইমান যে দেৰি হৈছে আমি আপি মানুহ হৈয়ে ইমান সোনকালে ওলালো আমি ধুতি পিন্ধোতে ইমান কষ্ট হৈছে তই গম পাও নেকি তোৰতো মেকআপ কৰিলে ড্ৰেছ পিন্ধিলে হোৱাই যায় আমাৰে নহয় বল কাজিয়া নকৰিবি পটাপট বিহু ষ্টাৰ্ট কৰো নহলে ইটা ৰাতি হ'ব আৰম্ভ কৰো দে এইটো কাৰ ঘৰ গছে পাতে ভয়ংকৰ হুঁচৰি গাবলৈ যায় গোবিন্দাই ৰাস অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতোত কৈছে নেহৰ মাকো একো নাপালো গামোচাকে বৈ কেনে আনিলো হুক দেখিলে আহ বুলি নকবা মাজনী হুক দেখিলে আহ বুলি নকবা মাজনী ঘূৰে নপাৰিল
ফুটুক খাটাক কৰিছে, নবৈ বাকচ খুলিছে, 100 টকীয়া নোট দেখি দিওঁহে নিদিওঁ কৰিছে। নবৌ উলিয়াই আনা 100 টকীয়া এখন নোট এখন দিয়া, বিহু বুলি তোমালোকক আশীৰ্বাদ এটা দি থৈ যোৱা। এই মানুহ ঘৰ দেখোন ওলাই অহা নাই ভিতৰৰ পৰা। আলকে তেৰা লিকতা, এই ঘৰ মানুহ চিকতা, পইচা দিব ভয় খাই ভিতৰৰ পৰা নোলোৱা। ঐ নাইপিয়া মাৰিব খুজিছ হা? কেনেবাকে মানুহ ঘৰ চিকতা বুলি গম পাব লগা হলে একদম লাঠি দি মাৰিব, গম পাইছ? ভিতৰৰ পৰাই ওলাই অহা নাই, সেইকাৰণে চিকতা বুলি কৈছো। এই মানুহ ঘৰ কিজানি নায়ে। দেখিছা ইহঁতে 1 মিনিট গাব পৰা নাই, দেখিছা? ৰ মই পইচাটো নি আছো, তহঁতে গাই থাকচোন আৰু। ইবাৰ এই দোকানখনতে মাগো আমি, এই দোকানখনত পইচা ঢেৰ পাম। অচেংনাং গছে বলে ফুলেলে বাট, অচেংনাং গোচালে লগালে মাত, অচেংনাং নাগৰ ফুলি তগৰ ফুল, ফুলে ফুলে পখিলাৰ গাত, অচেংনাং গছে বলে ফুলেলে বাট। লাৰ কুলে লাৰে কুলে, মায়াৰে মায়াৰে, ঘৰে ঘৰে হুঁচৰি গাবলৈ যাওঁ। লাৰ কুলে মায়াৰে মায়াৰে, ঘৰে ঘৰে বিহু মাগিবলৈ যাওঁ। কুঞ্জলতা কপ ফুল ফুলি আছে, নাচনী ভণ্টি ধুনীয়াই নাচি আছে, নেযাওঁ বুলি নকবা বেয়া পাব, চিৰদিনৰ কাৰণে বিদায় লব। জন্মনি তুমিয়ে মোৰ কামনা বাসনা, তুমিয়ে মোৰ কামনা বাসনা, তুমিয়ে মোৰ জীৱন লগৰী। পাহাৰ বগাই বগাইছে নিমাই, কপৌ ফুল আনিলো, পাহাৰ বগাই বগাইছে নিমাই, কপৌ ফুল আনিলো। চেনিমাই খপাতে গুজি দিম, হিয়াৰে মনতে হানি। বোলে বিহুতি চেকচেকে চেকচেকে, থিনটিটি থিনটিটি থিন দাও দাও, সেই বোলে বিহু চেকচেকে চেক, থিনটিটি থিনটিটি থিন দাও দাও। আমাৰ বিহু নাচা হল দোকানী দা, জলদি পইচাটো লৈ আহক, আমি যাব লাগে। নিছো ৰ, তহঁতে থাকচোন, নি আছো পইচাটো মই। আমাৰ এহেঁতকেইটা বিহু মাগিবলৈ অহাই নাই ইমান দেৰি কৰিছে। আহিছে। ঐ আমাৰ ঘৰলৈ পাপা, আমি বিহু নাচিবলৈ আহিছো, তুমি চাইড দিয়া, আমি এতিয়া নাচিম। দে সবে ষ্টাৰ্ট কৰ একদম, আমাৰ ঘৰত এতিয়া বিহু মাগিম। আমাৰ এহেঁতকেইটা আহিছে, গেটা এতিয়া আমাৰ ঘৰত বিহু মাগিব। একদম ধুনীয়াকে সাজি কেনে আহিছে দেই চবে। দেতা এইবাৰ আমাৰ ঘৰত বিহু মাগিম দেই। নাইপিয়া নাচা একদম ধুনীয়াকে নাচা। অতীত কৈছে নেহৰ বহাগৰ বিহুটি, তাতোত কৈছে নেহৰ মাকুৰ, বহাগৰ বিহুটিত নানাচি কেনে কৈ থাকো। ৰাতিটো পৰতে মই নাচাই থাকোঁ লাগি যায়, ফুকা চোলা পিন্ধিলে মই নাচাই থাকোঁ লাগি যায়। সৰু গোটা চেলেংখনি বৈ দিয়া সৰু বনি, বিহু মাৰিবলৈ যায় গোবিন্দাই লাজ। ফুল ফুলিছে বসন্ত, তুমি জন্মনি বহাগত, প্ৰতিটো বহাগতে মৰম যাচো তোমাৰ অন্তৰত, ভুন ভুনকৈ ফুমুৰা ফুলে পাতে পৰিছে, তাকে দেখি মোৰ মন অথল বথল কৰিছে। জন্মনি তুমিয়ে মোৰ কামনা বাসনা, তুমিয়ে মোৰ জীৱন লগৰী। কছাৰী কছাৰী বিহুৱান কছাৰী, কছাৰী কছাৰী বিহুৱান কছাৰী। গছে বনে পাতে দুয়োৰ মাততে, গছে বনে পাতে দুয়োৰ মাততে, বতাহে বছে বলে কুলি মাতে বিহু আহোঁতে,
অজানমণি তোমাৰ ঐ কপৌ পাহে পাহে কৌৰিয়াহে গামোচাৰে ভাজতে সাঁচি ৰখা মৰমে কোনে আজি মোকে জিলাহি। তেন্তে সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।